हेलो फ्रेंड्स नमस्कार स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া ৰাতিপুৱা 5:30 বাজিছে চাওক 5:30 বজাতে ৰ'দ ওলাইছে ইয়া দেখিছে পুৰা ৰ'দ ওলাইছে আৰু মই এতিয়া আছো মাহঁতৰ ঘৰত আৰু ৰাতিপুৱা অকনমান চোতালতে খোজকাঢ়ি আছো খোজকঢ়াটো খুবেই ভাল এইটো সময়ত খুবেই প্ৰয়োজনীয় খোজকঢ়াটো গতিকে মই অকনমান চোতালতে খোজকাঢ়ি আছো ঘৰৰ বাকি কোনো উঠাই নাই মইহে উঠিছো ভাবিলো অকনমান ভিডিঅ' কৰো আৰু আজি এটা ভিডিঅ' দিম বুলি ভাবিছো সেয়েহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু এতিয়া মই ইয়া চোতালতে খোজকাঢ়ি আছো অকনমান তাৰ পিছত গা পা ধুমগৈ দেখিছে কিমান ৰ'দ ওলাইছে ইমান ৰাতিপুৱা 5:30 বজাতে বহুত বেছি ৰ'দ ওলাইছে আজি মানে পুৰা ৰ'দ হ'ব একদিন এনেকুৱা বেছি ৰ'দ দি আছে মানে থাকিব শান্তি পোৱা নাই ক'ত থাকিম কি কৰিম এনেকুৱা লাগি আছে ৰ'দটো দেখি মোৰ দিনটো কেনেকৈ যায় চিন্তাই হৈছে এইখন চকী দেখিছেনে অকনমান খোজকাঢ়ো আকৌ চকীত বহো আকৌ অকনমান খোজকাঢ়ো আকৌ চকীত বহো যেহেতু ভাগৰ লাগি যায় এনেকৈ আছো বহুত সময়ৰ পৰা খোজকাঢ়ি আছো ভিডিঅ'হে কৰা নাছিলো এতিয়া মই গাটো ধুই আহো তাৰ পিছত আপোনালোকক দেখুৱাম যি কৰো ভিডিঅ'টো চাই থাকক এতিয়া মই যাওঁ গাটো ধুই ৰাতিপুৱা গা পা ধুই উঠি মই একেবাৰে ভাত বনোৱাতে লাগিলো আৰু আজি কলা কচুৰ চব্জি বনাব লৈছো এইখিনি কলা কচু দেখিছে মই ধুনীয়াকৈ কাটি ৰেডি কৰি লৈছো এতিয়া বনাও কেৰাহীখন গৰম হোৱাৰ পাছত মই কম পৰিমাণত অকনমান মিঠাতেল দিলো আৰু ইয়াতে এতিয়া কাটি থোৱা পিয়াজ নহৰু আৰু দুটা জলকীয়া দি দিছো কলা কচু খোৱাটো ভাল আৰু কলা কচু খালে তেজ হয় বুলি কয় এয়ে মই কেইডালমান কলা কচু গোটাই থৈছিলো আৰু আজি ৰাতিপুৱাই ভাবিলো তাকে চব্জি বনাও এতিয়া মই কচুখিনি ইয়াত ঢালি দিছো আৰু এইখিনি আকৌ ধুনীয়াকৈ মিলাই দিম এতিয়া মই জোখ অনুসৰি হালধি নিমখ দি দিছো আৰু এতিয়া এইখিনি ঢালি দিম বিলাহী মছন্দৰী পাত আৰু মান ধনিয়া পাত এইখিনি মই ঢালি দিলো আৰু এতিয়া এই গুটিখিনি লৰাই মিলাই দিছো তাৰ পিছত ধুনীয়াকৈ এইখিনি সিজিবলৈ দিম আৰু তাৰ পিছতে আমাৰ কচুৰ চব্জি ৰেডি হৈ যাব এয়া কচুৰ চব্জি ৰেডি হৈ গ'ল আৰু আজি ৰাতিপুৱাই দালি নবনালো ভাবিছো এনেকৈ চলি যাব তিয়ঁহ এটা কাটি লৈছো ভাত কেৰেলা আলু পিটিকা কৰিম আৰু ইফালে হৈছে কচুৰ চব্জি আৰু ৰাতিপুৱা ভাত পানী বনাই খাই কৰি আৰু ভিডিঅ' নকৰিলো এতিয়া বাজিছে 2:30 একেবাৰে দুপৰীয়া ভাত পানী খাই লৈ বহি আছিলো আৰু ভাবিলো আপোনালোকৰ লগত কেইটামান কথা আছে গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু প্ৰথমতে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকে মোৰ মাৰ অসুখৰ কাৰণে মই যেটো ভিডিঅ' দিছিলো আপোনালোকে ইমান বেছি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে মা সোনকালে সুস্থ হৈ উঠে কেৱল যে মাকহে আপোনালোকে সুস্থ হোৱাটো বিচাৰিছে সেইটো নহয় আপোনালোকে মোৰ বাবেও ইমান ধুনীয়াকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সঁচাকৈ বহুত সাহস দিছে আৰু আপোনালোকৰ প্ৰাৰ্থনা ভগৱানে শুনিলে আৰু মা অলপ সুস্থ হৈছে আৰু মোৰ আগৰে পৰা ভগৱানৰ ওপৰত সদায় দৃঢ় বিশ্বাস থাকে দৃঢ় বিশ্বাস আছিল যে মা
সুস্থ হৈ উঠিব আৰু আপোনালোকৰ যিখিনি প্ৰাৰ্থনা তাৰ পৰা আৰু বেছি মানে বিশ্বাস হ'ল যে সঁচাকৈ মাক মই আগৰ দৰে ঘূৰাই পাম আৰু মা লাহে লাহে সুস্থ হৈছে কিন্তু সুস্থ ভালদৰে হ'বলৈ বহুত দিন মাৰ ৰেষ্টত থকাটো দৰকাৰ বহুত দিন ৰেষ্টত থাকিব লাগিব কিন্তু মায়ে ৰেষ্ট একেবাৰে কৰা নাই মানে যিহেতু মোৰ ডেলিভাৰী একেবাৰে ওচৰত মাত্ৰ 2টা দিন মাজত আছে গতিকে মায়ে নিজকে একদম সুস্থ দেখাই আছে যেন মাৰ একোৱেই হোৱা নাই কিন্তু মাৰ নিজৰ দেহটোৰে অৱস্থা নাই নিজৰ দেহাৰে অৱস্থা নাই কিন্তু মোৰ বাবে মায়ে নিজকে অলপ ষ্ট্ৰং দেখাই আছে যেন একো হোৱা নাই আচলতে মাকবোৰ সদায় সন্তানৰ বাবে তেনেকুৱাই হয় আৰু ভাবিছে যে মাৰ বাহিৰেতো সাহস দিবলৈ তেনেকৈ কোনো নাই গতিকে মায়ে যিমান পাৰে সিমান নিজকে সুস্থ দেখুৱাই আছে কিন্তু ভিতৰি মা সুস্থ নহয় মই বুজাবলৈ চেষ্টা কৰিছোঁ ময়ো আচলতে ভয় খাই আছোঁ মোক সান্তনা দিবলৈকে মায়ে নিজকে সুস্থ দেখাইছে অলপ ষ্ট্ৰং মানে দেখাই আছে নাজানো কি হয় আৰু আপোনালোকৰ আশীৰ্বাদত যেতিয়া মা সুস্থ হৈছে আৰু মোৰো আপোনালোকৰ আশীৰ্বাদতে মোৰো সকলোবোৰ ভালে ভালে হ'ব আপোনালোকে আশীৰ্বাদ কৰিব সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকৰ কমেণ্টবোৰ পঢ়িবলৈ হ'লে বহুত কমেণ্ট পঢ়িব লাগিব কাৰণ প্ৰত্যেককে কমেণ্ট কৰিছে বহুত ভালকৈ কৰিছে বহুত বেছি সাহস দিছে গতিকে ইমানখিনি কমেণ্ট পঢ়ি থকাটো অসম্ভৱ গতিকে মই সকলোকে এবাৰতে কৈছোঁ সকলোকে ধন্যবাদ বহুত বেছি মৰমো দিছে সেই ভিডিঅ'টোত আৰু আগলৈ এনেকৈ মৰম দি থাকিব আপোনালোকৰ বাহিৰে যেন এতিয়া মোৰ বেলেগ কোনোৱে নাই এনেকুৱা নিচিনা লাগিছে আপোনালোকে ইমান বেছি সহায় কৰিছে আৰু মোক দুগৰাকী ছাবস্ক্ৰাইবাৰে সুধিছিলে আগৰ ভিডিঅ'ত যে মোৰ হাজবেণ্ডৰ ঘৰত কোন কোন আছে মই ভাবিছোঁ সেই প্ৰশ্নকেইটাৰ উত্তৰ দিওঁ এনেই বহি আছোঁ যিহেতু ভাত পানী খাই কৰি সেইকাৰণে প্ৰশ্নকেইটা মই প্ৰথম প্ৰশ্নটো কৰিছিলে সাগৰিকা কলিতা তোমাক বহুত বেছি ধন্যবাদ তুমি মোৰ প্ৰত্যেকটো ভিডিঅ'তে কমেণ্ট কৰা বহুত বেছি ভাল লাগে আৰু তুমি সুধিছিলা আপোনাৰ ঘৰত কোন কোন আছে বেয়া নোপোৱা যদি জনাবা বেয়া নাপাওঁ আচলতে কথাখিনি কওঁতে মোৰ ভাগৰ লাগিছে বহুত সোনকালে আজিকালি ভাগৰ লাগে ভাগৰুৱা হৈ পৰোঁ মোৰ ঘৰত ক'বলৈ গ'লে মই আৰু হাজবেণ্ড আমি দুজনেই আৰু এতিয়া নতুন এজন আহিব সময় হৈছে আহিব নতুন এজন তাৰপিছত আমি 3জন হ'ম আৰু হাজবেণ্ডৰ মা দেউতা দুয়োজন নাই মানে এজনো নাই দুয়োজন ঢুকাইছে মই দেখা নাই আৰু মই গাঁৱৰে হয় গাঁৱৰে ছোৱালী গাঁৱৰে বোৱাৰী তথাপিও মই মা দেউতাক দেখা নাই যিহেতু মই তেনেকৈ ঘৰৰ পৰা ওলাই নুফুৰোঁ ঘৰৰ ভিতৰতে থাকোঁ মোকো বহুতে চিনি নাপায় আৰু ময়ো বহুতক চিনি নাপাওঁ তেনেকুৱা এতিয়া লাহে লাহে চিনি পাইছোঁ আৰু মোৰ হাজবেণ্ডৰ মা দেউতা মানে মোৰ শহুৰ দেউতা শাহুমাক মই দেখা নাছিলোঁ মা ঢুকাইছিলে মোৰ হাজবেণ্ড যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছিলে হাই ছেকেণ্ডেৰী এক্সাম দিয়াৰ পিছতে ঢুকাইছে বহুত সৰুতে মাকক হেৰুৱাইছে আৰু তাৰপিছত দেউতাও ঢুকাইছে গতিকে আমি দুজনেই আৰু বৰ্তমান আপোনালোকে আশীৰ্বাদ কৰিব আহিবলগীয়া নতুন সদস্য আৰু আমি দুজন সদায় যাতে হেপী হৈ থাকিব পাৰোঁ আপোনালোকৰ আশীৰ্বাদত সকলো সম্ভৱ মই এতিয়া যিখিনি বুজি পাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ আপোনালোকে বহুত বেছি মৰম দিছে বহুত বেছি আশীৰ্বাদ কৰিছে সদায় কৰি যাব আৰু সাগৰিকা কলিতা তুমি নিশ্চয় গম পাইছা আমাৰ হাজবেণ্ডৰ ঘৰত কোন কোন আছে তাৰপিছত বৰ্ষা ডেকাই সুধিছে বা তোমাৰ ঘৰ ক'ত হয় জনাবাচোন মোৰ ঘৰ ঢিঙত ডিষ্ট্ৰিক্ট নগাঁও আৰু মুনু বৰাই সুধিছে তোমাৰ হাজবেণ্ডৰ ঘৰত কোন কোন আছে মুনু বৰা নিশ্চয় তুমি মোৰ আগৰ সাগৰিকা বৰাক দিয়া উত্তৰটোতে তুমি তোমাৰ আনসাৰটো পাই গৈছা আৰু মোৰ ভাল লগা কেইটামান কমেণ্ট দীপ্তি মুদৈয়ে মোক কৈছিলে ভাল লাগিল তোমাৰ মাৰ প্ৰতি থকা মৰম ভালপোৱা দায়িত্ববোধৰ বাবেই নে কিয় নাজানো তোমাক লগতে তোমাৰ ভিডিঅ' মোৰ প্ৰিয় হৈ পৰিছে লগতে মা সোনকালে সুস্থ হওক
তাকে কামনা কৰিলোঁ। দীপ্তি মুদৈ, তোমাক বহুত বহুত ধন্যবাদ। তুমি প্ৰথমতে মোৰ মাক সুস্থ হোৱাৰ বাবে যিখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছা তাৰ বাবে তোমাক ধন্যবাদ। আৰু মোৰ ভিডিঅ' ভাল লাগে বুলি কৈছা, সেই কথাটো জানি মোৰ বহুত বেছি ভাল লাগিছে। মোৰ ভিডিঅ' চাই তোমাৰ কিমান ভাল লাগিছে নাজানো, কিন্তু তোমাৰ কথাষাৰ শুনি মোৰ বহুত বেছি ভাল লাগিছে, বহুত বেছি উৎসাহিত হৈছোঁ। আৰু তোমালোকে যিখিনি এতিয়া মৰম দিছা মোক, তাৰ প্ৰতিদান হিচাপে মই একো দিবই পৰা নাই, কিন্তু মই চেষ্টা কৰিম তোমালোকৰ মৰমৰ প্ৰতিদান হিচাপে মই ধুনীয়া ধুনীয়া ভিডিঅ' আগলৈ দি যাবলৈ, কিন্তু এতিয়া দিব পৰা নাই। আৰু মই এতিয়া বৰ্তমান মাহঁতৰ ঘৰত আছোঁ। পিছত চেষ্টা কৰিম নিশ্চয় ভাল ভাল ভিডিঅ' দিবলৈ, আৰু তোমালোকে সদায় সহায় কৰিবা বুলি মোৰ সেইটো দৃঢ় বিশ্বাস হৈ গৈছে। আৰু বৰ্ষা ডেকাই কৈছে, ভাল লাগিছে তোমাৰ ভিডিঅ'টো চাই, আজিৰ পৰা ময়ো তোমাৰ ইউটিউব ফ্ৰেণ্ড হ'লোঁ। থেংক ইউ বৰ্ষা, আগলৈ আৰু আগুৱাই যোৱা বা গড ব্লেছ ইউ। ভাল লাগিছে তুমি মোৰ ইউটিউব ফ্ৰেণ্ড হ'লা। ইউটিউবৰ পৰা বহুত ফ্ৰেণ্ড পাইছোঁ, বহুত বেছি ভাল লাগিছে। বৰ্ষা ডেকা, আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাবা। আৰু তোমালোকে জনাবাচোন তোমালোকৰ ঘৰ ক'তনো। আৰু সাগৰিকা কলিতাই আৰু এটা কমেণ্ট কৰিছে, বা চালোঁ দিয়া, ভাল লাগিল চাই, ৰৈ আছিলোঁ তোমাৰ ভিডিঅ'টোৰ কাৰণে, ফাইনেলি পাই গ'লোঁ। আশীৰ্বাদ কৰিছোঁ আহিব লগা দিনকেইটা যেন ভালে ভালে যায়। সাগৰিকা কলিতা, তোমাক কি ক'ম মানে, প্ৰথমতে কৈছোঁ তোমাৰ ঘৰ ক'ত সেইটো মোক জনাবা। তোমাৰ প্ৰতিটো কমেণ্টে মোৰ ভাল লাগে, সকলোতকৈ বেছি ভাল লাগে। এনেকুৱা লাগে যেন তুমি মোৰ কোনোবা চিনাকি এনেকুৱা নিচিনা লাগে। আৰু তোমাক লগ পাবলৈ মোৰ সঁচাই বহুত বেছি মন গৈছে, সেইকাৰণে কৈছোঁ তোমাৰ ঘৰ ক'ত জনাবাচোন, কেতিয়াবা হয়তো লগ কৰিম। আৰু তুমি মোৰ বা হ'বা নে ভণ্টি হ'বা সেইটো মই নাজানো, কিন্তু মোৰ বা ভণ্টি কোনোৱেই নাই। মোৰ দাদা এজন আছে, একেবাৰে নিজৰ দাদা, কিন্তু বা নাই। মই বা এগৰাকী বিচাৰোঁ, তোমাক সেইকাৰণে বা বুলিয়ে কৈছোঁ। আৰু তুমি যেনেদৰে কমেণ্ট কৰা, তোমাৰ কমেণ্টটো পঢ়ি মোৰ বহুত বেছি ভাল লাগে। গোটেই দিনটো তোমাৰ কমেণ্টটোৱে মনলৈ আহি থাকে, আৰু তোমাৰ কমেণ্টটো পালে মোৰ গোটেই দিনটো ভাল হয়। আশা কৰিছোঁ তুমি এনেদৰে কমেণ্ট কৰিবা আৰু মোৰ ভিডিঅ'বোৰ চাই যাবা, আৰু পাৰিলে নিজৰ ফেমিলিকো শ্বেয়াৰ কৰিবা, আৰু কেনেকুৱা লাগে ধুনীয়াকৈ জনাবা। আৰু মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰি আছোঁ, মা সোনকালে সুস্থ হওক, সোনকালে সুস্থ হৈ উঠক, তেতিয়া মানে মোৰো অকণমান সহায় হ'ব। কিন্তু মায়ে বহুত দিনলৈকে কাম বন কৰিব নোৱাৰিব, যিহেতু 2টা অপাৰেশ্যন হৈছে আৰু মেজৰ অপাৰেশ্যন, গতিকে মায়ে কষ্টৰ কাম কৰিব নোৱাৰিব। কিন্তু মায়ে সেনেকুৱা মানে দুৰ্বল দেখাই থকা নাই, মানুহজনী নিজকে একো নোহোৱা মানুহৰ দৰে, একদম সুস্থ সবল মানুহৰ দৰে বিহেভ কৰি আছে মায়ে। ভাবিছে মই নহ'লে হতাশাত ভুগিম, মোৰ অকণমান টেনশ্যন হ'ব। আচলতে টেনশ্যন হোৱাই কথা, যিহেতু প্ৰথমবাৰৰ বাবে মাক হ'ব ওলাইছোঁ, একো নাজানো। কেনেকৈ কি হয় আচলতে এতিয়াও মই বুজিয়ে পোৱা নাই। সেইকাৰণে মায়ে নিজকে অকণমান ষ্ট্ৰং দেখাই আছে। আৰু হস্পিটেলত মোৰ লগততো মা যাব নোৱাৰে, গতিকে কোন যায়, কি হয়, কি হ'ব কি নহ'ব, এইবোৰ ভাবিয়েই মোৰ ভয় লাগি আছে। আগৰ পৰাই ভয় লাগি আছিলে, কিন্তু মা ওচৰত থাকিব, মাক কাষতে পাম বুলি অকণমান সাহস কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া সেইখিনিও নোৱাৰা হ'লোঁ। সেইকাৰণে বহুত বেছি ভয় লাগি আছে, আৰু মোক সাহস দিবলৈকে মায়ে নিজকে ভাল দেখুৱাই আছে। আৰু আমাৰ ঘৰত এতিয়া এনেকুৱা কণ্ডিশ্যন হৈ আছে, কাম বন কৰিবলৈ কোনো নাই। মই আগতে কৰিছিলোঁ, এতিয়াতো মই একেবাৰে নোৱাৰা হ'লোঁ। তথাপিও কৰি আছোঁ, ময়ে কৰি আছোঁ। কাম বন কৰাৰ কাৰণে আমাৰ দুজনীকৈ মানুহক মানে ইটো সিটো যোগান ধৰিবৰ কাৰণে বেলেগ এজনী মানুহৰ প্ৰয়োজন আছিলে, কিন্তু সেইখিনিতে বহুত অসুবিধা হৈছে। আৰু আজি মোৰ ইমান বেছি পায়স খাবলৈ মন গৈ আছে, কিন্তু পায়স বনাই দিয়া মানুহ নাই। মায়েতো বনাব নোৱাৰে, আৰু ময়ো নাজানো আচলতে বনাব, আজিলৈকে বনাই পোৱা নাই পায়স, কিন্তু পায়স খাবলৈ মন গৈ আছে আজি। আৰু গোটেই বস্তুখিনি যোগাৰো কৰা হ'ল, যি লাগিব, জহা চাউল, গাখীৰ, কাজু বাদাম, খিচমিচ, মানে সকলোখিনি যোগাৰ কৰা হৈ আছে, ঘিউ, মৌ চব, কিন্তু বনাই কৰি যোগাৰ কৰি দিয়া মানুহ
মানুহে নাই মিষ্টাৰৰ বা আছে ইয়াতে গাঁৱতে বিয়া হৈছে আৰু বাকে কৈছোঁ পায়স বনাই দিয়াহি কথা কৈছোঁ যে গোটেইখিনি যোগাৰ পাতি কৰি থৈছোঁ আপুনি খালি বনাই দিলেই হ'ল আৰু বা যদি বনাবলৈ আহে তেতিয়াহ'লে নিশ্চয় খাবলৈ পাম আৰু মোৰ মনৰ আশা এটা পূৰণ হ'ব তেনেকৈ মোৰ একো খাবলৈ মন গৈ থকা নাছিলে মানুহে কয় কিবা কিবি খাবলৈ মন যায় বুলি কিন্তু মোৰ আজি এতিয়া মাত্ৰ 2টা দিন আছে আৰু মোৰ আজি পায়স খাবলৈ মন গৈছে গতিকে খাবই লাগিব আৰু মায়ে সেইখিনি ফোনে যোগাৰ কৰিছে মানে কাৰোবাক কৈছে ইটো আনি দিবি সিটো আনি দিবি তেনেকৈ মায়ে ফোনে যোগাৰ কৰি বস্তুখিনি যোগাৰ কৰি থৈছে খালি মায়েতো বনাব নোৱাৰে আৰু ময়ো বনাব নোৱাৰোঁ নাজানো গতিকে বাকে কৈছোঁ আৰু বাই আহি যদি বনাই দিয়ে নিশ্চয় খাম কিন্তু ভিডিঅ' নকৰোঁ ভাল নালাগে মানে চব টাইমতে ভিডিঅ' কৰিব আৰু মোৰ ভিডিঅ' কৰিবলৈ বহুত বেছি লাজ লাগে এতিয়া যে ভিডিঅ' কৰিছোঁ মানে লুকাই কৰা নিচিনাকৈ কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ধুনীয়াকৈ ভিডিঅ' দিব পাৰোঁ কাৰোলৈ লাজ কৰিব নোৱাৰোঁ চেনেলটো অকণমান গ্ৰ' হওক তেতিয়া হয়তো লাজটো কমিব আপোনালোকে সহায় কৰক মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে জনাব আৰু যিসকলে প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব আৰু মোৰ লাইফত কি হৈ থাকে কি ঘটি থাকে আপোনালোকে সকলো পাই থাকিব তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে বাই বাই